গাইছ এইটো চৌকা মায়ে বনাইছে আগত এটাই আছিলে বাৰু এদিন আপোনালোকৰ ৰুটি মাংস বনাই দেখুৱাইছিলোঁ আজি 3টা বনাইছে চাওক কেইদিন হ'ল কালি এটা আজি এটা টোটেল আপোনাৰ 3টা আপোনালোকক দেখাই আছোঁ আজি চিকেন অলপ আনিছোঁ বনাই দেখুৱাম মানে বস্তুটো কেনেকৈ বনাইছে মায়ে বুজাই দেচোন এইফালে তলত মাজত জুই দিছে চাইডত সিফালে এইটো ধোঁৱা ওলাই আছে সেইটো হিট হৈ থাকিব আৰু প্লাছ এইটো হিট হৈ থাকিব এইটো হ'ল মেইন চৌকা হয় এইটো মেইন চৌকা পৰা এপিনে জুইটো এপিনে আহিব কিবা যদি কিবা দালি চালি বা কিবা যদি বহাই থৈ দিয়ে সেইটো হিট উঠি থাকিব এইটো হিট হৈ থাকিব আচ্ছা চিষ্টেমটো এনেকুৱা বনাইছে বাৰু মজা বনাইছে জুইত আৰু এনেই আমি চব্জি তব্জি জুইতে বনাই খাওঁ গতিকে আজি আপোনালোকক দেখাম চিকেন টিকেন বনাই চাই থাকিব গাইছ আজি অলপো স্কিপ নকৰোঁ মাইনাই এয়া আলু চালু ধুনীয়াকৈ গুচাই আছে অলপ মজাকৈ দেখাই আছোঁ ময়ো লাগি দিম ইফাল সিফাল কৰি গতিকে চাই থাকক ধুনীয়াকৈ খোৱালৈকে দেখাম আপোনালোকক স্কিপ নকৰাকৈ মায়ে জুইটো ধুনীয়াকৈ দি আছে এইটো বহাই থৈছে এইটো মাহঁতৰ আদিম যুগৰ কেৰাহী চৌকাটো মোৰ পচন্দ হৈছে আজি কিন্তু 3টা গেছটো 3টা এইটো 3টা চৌকাটো মজা পূৰা এতিয়া মাংসকণ ধুই আছে বেছি মাংস নহয় 100 টকা মাংস হয় এইখিনি ধুই ল'লোঁ গোটেইখিনি আদা নহৰু ধুই আছে নাই আপোনালোকক আজি চব দেখাম কেৰাহী খৰাহিতে ধুব লাগিছিল পানীটো তেতিয়া হেৰি হৈ গ'ল হয় আপোনালোকক মজাকৈ দেখাই আছে বস্তু এটা চাব এইটো চাওক এইটো শেষত দিম এতিয়া এইটো শেষত দি থৈছে এইটো গৰম পানী বহাই থৈছে বাৰু মায়ে চৌকা নাযায় 3টা দেখিছোঁ এইটো চাওক এইটো মঠাত তাৰপিছত শিকি থাকিব সিহঁতি তাপত কিন্তু কিছুমান খাই চাম মানে মাংসখিনি হ'লে টেষ্ট কৰিম পূৰা পানী লৈছে বাহিৰত পানী উতলি গ'ল চৌটো দি দিলে হ'ল কেৰাহীটো তাপ আহিছে নাই হিটটো আহিছে মজাকৈ আহিছে সিজিব মজাকৈ guys তেনেটা আলু চালু পূৰা কাটি ৰেডি সেইকাৰণে মই মাংস মছলা চছলা চব একেলগে দি দিছোঁ ন বঙালী ষ্টাইলত খাওঁ পানীটো সেইটোত দে লৰাই দি চাওঁ ৰ অকণমানহে তেল দিছোঁ দেই ইয়াত দিলে গাইছ ব্ৰইলাৰ নহয় গাহৰি হ'ব লাগিছিল মজা লাগিব খাই মই কম বুলি ভাবিয়ে আছিলোঁ মাইনা বৰ্তমান পূৰা হেৰি কৰি আছে মেগনেট কৰি দিওঁ এতিয়া বস্তুবোৰ চব মছলা দি দিলে
কি দিছ কৈ দিছ নাবা জিয়া জালুক জিৰা জালুক আদা নহৰু এই বেছি পোৱা গৈছে নেকি ক'ত ইয়াত নাই যোৱা এইটো টাপতে হৈ আছে তাপৰহে সিজিব গৰম হৈ গ'ল তেল দিব পৰা হৈ গ'ল বেছি দিব নালাগে একটু বেশ সিজিছে না এবার তাপটো বেছি লাগিছে তাতে সিজিল ন দিয়ে নহ'ব তাপৰ সিজিছে এতিয়া কিয় কৰিব পাৰে বেশ কাটিছে ঠিক আছে সিজিল ন সেইটো আপোনাক লগত টেষ্টি কৰি দেখাম কেনেকুৱা হৈছে গাহৰি হ'লে বেছি ভাল আছিলে ব্ৰইলাৰ তথাপিও টেষ্টি কৰি চাইছোঁ নতুন চৌকা বনাইছে মায়ে আপোনালোকক দেখাই আছে খাই মজা কেনেকুৱা লাগে নিমখ দিয়া হ'ল ন খাই খাওঁ মজা লাগিছে ভাল লাগিছে মায়ে তাৰপৰা কেনেকুৱা লাগিছে খাই কেনেকুৱা লাগিছে ভাল লাগিছে মই বেছিকৈ আৰু মোৰ পেটতে জমা হৈ জুইটো বেছি হৈছে কমাই দিয়া অকণ মাছ আৰু ৰুটিও খাম ভাতো খাম ৰুটিও খাম দুইটো বেছি হৈ গ'ল কাৰণে ঢাকনটো মাৰি দিওঁ মাংস এক পিছ আকৌ মাৰি চাওঁ আৰু গৰম পানী দিছোঁ আকৌ পানী অকণ দি দে
আমাৰ মায়ে ৰুটি মাৰিলে গৰম পানী দিয়ে, নিমখ দিয়ে, তেতিয়া ৰুটিটো মানে ধুনীয়া চফ্ট হয় ন মায়ে, ধুনীয়া চফ্ট আৰু ফুলি উঠে, মজা লাগে, কোমল হয়। ৰুটি বেছি হ'লে পানী ধৰা নিচিনা কৰিছে, পানী অকণ দি দিছে, পানী দিব হোৱা নাই একচুৱেলি, কিন্তু তথাপি অকণ দি দিছে, তাৰপৰা ধৰিছে। বাকী মই আৰু মাৰি আছোঁ, মাৰিলে হ'ল। गाइस आग में जो पकाने वाला स्मेल आता है ना, क्या बताऊँ आप लोगों को, खाने का मन करता है। अभी पका नहीं अच्छे से, लेकिन खाने के लिए मन करता है। बस ৰুটি লগত খাব লাগিব, পানী লাগিব, ৰুটি খাব লাগিব, ভাতো খাব লাগিব। গাইজ ৰুটিটো আজি ইয়াত পুৰিম, হিট মজা আহি আছে। ৰুটিটো আজি এইখনত পুৰিম মজাকৈ, দেখাই আছোঁ। আটা বেলাও হৈ গৈছে, পুৰা আটা মাৰি আছে। যিমান মাথাটো মুঠিব সিমান ৰুটিটো খাবলৈ ভাল হয় ন। পিছফালে দিছে আইটেম বস্তু বেলেগ একদম। ঢাকনি মাৰি দিলে হ'ল, ঢাকনি মাৰি দি নাই, ধনিয়া পাতখিনি গুচাই ল। বাৰী ধনিয়া, আমাৰ বাৰী ধনিয়াই হয় এইবিলাক। আজি মাংস অকণহে কিনিছোঁ ন। বাকীও কিনা আছে, পেকেট মছলা চছলা কিনা আছে আকৌ। গাইজ দেখিছে বস্তুটো, ইয়াতে দি দিম মই এতিয়া। কেনাই গাইজ, কেনাই। এইফালে এইটো উতলি আছে মাংস, এইফালে আমাৰ এইটো গৰম হৈছে নাই, হৈছে গৰম। এইফালে হৈ আছে আপোনাৰ গৰম পানী, কিন্তু জুই জ্বলি আছে ইয়াতহে। এইফালে গৰম পানী গৰম হৈ আছে, ইফালে এখন গৰম হৈ আছে। এতিয়া ৰুটি পোৱা দেখোঁ আপোনাক, ইয়াতে হৈছে মজা গৰম হৈছে বে। মায়ে পৰা ৰুটি লাডু কৰি আছে, জলদি পোৱা মই অলপ চলপ লাগি দিম। চাউল এইটো কুকাৰতে বহাই দিব বাৰু, গেছতে বহাই দিব। এইটো নতুন ধানৰ চাউল ন, পৰহি যোৱাকালি লৈ আহিছিলোঁ আমি গুৱাহাটীৰ পৰা বস্তা। এইটো নতুন চাউল, আজি এইটো খাম। প্লাছ ৰুটি আছে, মাংস, নতুন চৌকা হয় এইটো।
ভাতটো বা গেছতে দিব বাকী চব্জি ৰুটি চব জুইত গৰম পানী আপোনাৰ জুইতে গাইছ এটা ৰুটি পূৰা কমপ্লিট হৈছে এইটো মই এতিয়া পুৰিম তাতে এইটো এতিয়া লাগি নধৰে ন বেলনাখন চাওঁ থালৰ নিচিনাহে দেখি বেলনাখন হা এইটো গাইছ ভাল লাগিছেনে বাৰু মই প্ৰথম কাঁহী বুলি ভাবিছিলোঁ কাঁহী নহয় ষ্টিলৰ হয় মাইকী মানুহে দেখিছে কি বস্তু ক'ত কি পায় চব জানে আঁতৰ পৰা আকৌ থালৰ নিচিনা সেই নিচিনা দেখে তাই দেখিছে ইয়াৰ সেইটো ছিষ্টেমটো মজাকৈ হৈছে মই অলপ দেখালোঁ এটা কমপ্লিট দেখাই লওঁ জুইটো খৰি অলপ লাগিব হৈছে মজাকৈ হৈছে পাতলা খৰিটো লাগিব খৰি এটা আছে গাইজ আহিছে জুই ক'ত আছে জুই ক'ত উঠিছে এটা বেলি আছে মাই এটা হৈ আছে ফুকিতে জ্বলিছেনে এই পাতলা খৰিটো লে পৰিছে গাইজ ফাইনেলি এটা ৰুটি কমপ্লিট হৈছে আৰু হৈ যাব চিকেন ৰোল ভাতৰ লগত খাব লাগিব ৰুটিৰ লগতো খাব লাগিব যে এইটো চাওক কমপ্লিট হৈ গ'ল দেখিছে আৰু কি দেখাম আপোনালোকৰ ইয়াতকৈ কামাল এইটো হৈ গ'ল এটা ৰুটি কমপ্লিট গাইছ
এখন দি দিলে গাইজ দেখিছে গৰম পানী কৰি মাৰিলে ৰুটি কামাল কেনেকুৱা হয় গৰম পানী অকণ আৰু নিমখ অকণ দি দিব আপোনালোকে এনেকৈ মাৰি চাবচোন খাই চাব কেনেকুৱা লাগে ৰুটিটো বহুত কোমল হয় ঠাণ্ডা পানী দি মাৰিলে ৰুটিটো টান হ'ব আপোনালোকৰ গৰম পানী দি মাৰি থৈ দিব মজা হ'ব আৰু সেইকাৰণে আমাৰ চিকেন হৈ গ'ল বাইদেউজনীয়ে মাইনা হয় মোৰ মাইনা মজাকে ফুলিছে দেখিছে হৈ গ'ল গাইজ এইটো কমপ্লিট 2 নম্বৰ ৰুটি কমপ্লিট হৈ গ'ল গাইজ আমাৰ ডিনাৰ ৰেডি অলৰেডি আমি খাবলৈ লৈছোঁ চবৰে বাঢ়ি দিয়া হ'ল মাও মাইনা মোৰ গতিকে আপোনালোকে চাওক আমি খাওঁ এনেকুৱা ধৰণৰ হৈছে ৰুটি খাব মানে ৰুটি খাব বাকী কি হয় চাওক আপোনালোকে
ভাজি ধৰিছোঁ দেই কিবা নিচিনা কৰিছে মই অকণমান বাগৰি দিওঁ লিখা বেজি লৈছে ভাজি কিবা কৰিছে শুই পেলাই খাম দেই অকণমান হেৰি নোপোৱালৈকে নিজে জ্বলা দি নিজে খাব পৰা নাই জ্বলা হৈছে বহুত আৰু ধুনীয়া হৈছে জুইত বনালে চব বস্তুৱে ধুনীয়া হয় ৰুটি খাই লৈছোঁ ভাতকেইটা খাবই পৰা নাই ৰুটিকেইটা খাই লওঁ ৰুটি 4টা খালোঁ এতিয়া ভাত খাম লিভাৰ ভাতকেইটা মোৰ লগত খাই লওঁ ভাল লাগিছে নেকি জ্বলা জ্বলা ফাইনেলি গাইছ আমাৰ খাই হৈ গ'ল আপোনালোকে খালে নাই ভাত আমাৰ ৰাতি ডিনাৰ হৈ গ'ল এতিয়া তামোল খাই শুম আৰু আপোনালোকে খাই বোলে শুৱক খাই ৰান্ধনি খাই হোৱাই নাই দেউতা খালে বাৰু মা গাটো অলপ মানে বেয়া মা মানে অলপ দেৰিকৈ খাব আমি খালোঁ গতিকে গুড নাইট চবকে